24 hours তো মই আজি অকমানি পাকঘৰতে 24 hours স্পেন্ড কৰিম সো মই এতিয়া বিছনা চিছনাবিলাক ৰেডি কৰিবলৈ আছে সো লেটস গেট ষ্টাৰ্টেড এতিয়া মোৰ পৰিপাকত মাখন নাথাকে পিছে 24 hours কাৰণ ৰাতিও থাকিব লাগিব মাখন নিজৰ ৰুমত হ'ব কিন্তু কামটো কৰিব লাগিব এফালে ভাইটিয়ে খেলি আছে ফ্ৰী ফায়াৰ ওকে মই অকমানিকে মোৰ যোনটো পাকঘৰত এটা ডোৰ দেখাই দিওঁ ডোৰ দেখাই মোৰ ৰুম ডোৰ দি দিওঁ মানে মোৰ অকমানি পাকঘৰৰ মই ভিডিঅ' একচুৱেলি মই কেতিয়াবা ইউটিউবত বনাওঁ মই যিহেতু এইটো ভিডিঅ' বনোৱা ইউটিউবৰ ভিডিঅ' কৰাৰ নহয় কিন্তু মই এইটো বেয়া কৰি পেলাইছোঁ এইটো ভাঙিলে মই চ' এইটো আকৌ এটা অৰ্ডাৰ কৰিব লাগিব ইউটিউবৰ কাৰণে চ' ইয়াত আছে গায়ত্ৰী চ' ইয়াত আছে মোৰ চাৰ্জাৰ আৰু ইয়াত আছে এয়াৰফোনডাল মোৰ আৰু এয়া আছে খানা খাজানা তেতিয়া মোৰ ভোক লাগিব আই থিংক মই ইয়াতে কৰিম এয়া আছে মুগডাল লেজ আৰু ইয়াত আছে মেজিক মামা মেজিক আৰু এইকেইটা ঘৰতে ইয়াত কৰি পেলাই এনেকৈ থৈছে ঘৰতে আৰু ছাইডতে আছে মোৰ স্কিন কেয়াৰ তো মই স্কিন কেয়াৰৰ কাৰণে অকল এইকেইটা প্ৰডাক্টে আনি ৰাখি আছোঁ ছাইডত তো এইটো হৈছে টোনাৰ গ্ৰীণ টি এলকহল ফ্ৰী টোনাৰ 1 মিনিট গ্ৰীণ টি এলকহল ফ্ৰী টোনাৰ প্লামৰ আৰু মোৰ যদি অকণমান কিবা লাগে তো এইটো মই লগাম এইটো হৈছে মিষ্ট এইটো ৰিফ্ৰেছিঙৰ কাৰণে গৰমৰ দিনতো মজাই লাগে লগাই আৰু এইটো হৈছে মোৰ কালাৰ লিপ বাম আৰু এইটো হৈছে আই ক্ৰীম মই শোৱাৰ আগত লগাওঁ ৰাতি আৰু ৰাতিপুৱা উঠি পেলাই লগাওঁ এবাৰ চ' এইকেইটাই তো ছাইডত এয়া আছে ভাইটিয়ে খেলি আছে ফ্ৰী ফায়াৰ এইটো মই ৰাখিছোঁ লেপটপটো মই ইয়াত ড্ৰামা চাব পাৰিম অকণমান পিছত মোৰ যোনখিনি টাইম থাকে এনেও মই ইয়াত ৰাখিছোঁ মই কিতাপ ইমান হেৰি নহয় বাৰু দেই পঢ়া হেৰি কিন্তু মানে মই হিষ্ট্ৰী ষ্টুডেণ্ট এতিয়া এক্সাম আহি আছে এক্সামৰ কাৰণে মই ৰাখিছোঁ তো 31 আগষ্টত এক্সাম বুলি কৈছে ন মোৰ পঢ়াই হোৱা নাই ভালকৈ চ' এটা কুৱেশ্যন মোৰ কমপ্লিট হোৱা নাই তো সেইটো কমপ্লিট কৰিম ভালে চা তুমি থাকিবা না আজি মোৰ লগত ৰাতি মিছা উলিয়াই সি ইমান ভয় কৰে কৈছে তয়ে থাকিবি বোলে মই নাথাকোঁ এতিয়া কৈছে থাকিম পটাচোনটো গাবত নবজপিয়াই যদি আপুনি মোৰ কিটচেনত কি কৰিছে বহিছা আৰু মোৰ কিটচেনত আজিতো মোৰ কিটচেনতো তো এইজনো বহি পেলাই খেলি আছে ধুনীয়াৰ পৰা নহ'বা মই গোটেইখিনি চিপছ খাই দিম বুলি कोई प्रॉब्लम है क्या आपको यस क्या प्रॉब्लम प्रॉब्लम है तो क्या प्रॉब्लम है क्या पूछ रहे हो क्या चाहते हो अब जा रहे हैं तुझे ना जाओ এতিয়া মই ফ্ৰিজটো কোনো ফ্ৰিজত কি আছে চাওঁ ফ্ৰিজত এয়া বাটাৰ এইফালে এইকেইটা খাব বোলে আগৰ বটল কিন্তু একো নাই এতিয়া ইয়াত আছে জলকীয়া এইকেইটা ড্ৰিংকছৰ বটল পালচাৰ আছিলে এইটো আছে মাজা অ'কে তো এইটো আছে চৰবতৰ কাৰণে এইটো আছিলে ক'ল্ড ড্ৰিংকছৰ বটল চ' এইফালে আছে কঁঠাল সেয়া খাই মেলি খতম কৰি আছিলে এয়া কালিৰ ভাজি ৰাতি অকণমান থাকিলে তিতাকেৰেলা তেনেকৈ থাকে ৰাতি খাব নাপায় বুলি কয় এইফালে আছে কল এইফালে আছে আঙুৰ আৰু ইয়াত আছে চব্জি সেয়াই ইয়াত এখন নতুন মেপ আহিছে নতুন মেপখন বেছি মোৰ কোনটো বেছি ভাল লাগে যোনটো ষ্টেচনত গৈ পেলাই মোৰ থাকোঁ আৰু মোৰ কাৰণে গাড়ী মোৰ কাৰণে ৰবটৰ গাড়ী আহে তাত মই হৈ যাওঁ মটৰটো লৈ পেলাই মোবাইলটো কৈছে কেনেকৈ থাকিম বৰ হৈছোঁ মই ইয়াত মাহঁতে দি বিচাৰি আছোঁ আৰু মই আজি এতিয়া পাবজি খেলিম আৰু পাবজি খোলা বেছি দিন হোৱা নাই মোৰ আৰু ৰখি আছে মা खत्म बाय बाय टाटा দেউতাই এতিয়া এই ফেনখন লগাই থৈ গৈছে এতিয়া যান এনেকুৱা ইমান বেছি গৰম মই কেনেকৈ এনেকৈ ভিডিঅ' কৰি থাকিব পাৰিলোঁ এতিয়া মই অকণমান আৰাম কৰোঁ তাৰপাছতে ভাত চাত বনাব লাগিব মই অকণমান সহায় কৰি দিম আৰু আজি পাকঘৰটো মোৰ কাৰণে চবে কপি খাব লাগিব দেই দুপৰীয়া
ধুনীয়া মায়ে ভাতটো বনালে মই শুলোঁ অকণমান দেৰি আপুনি চকু দেখি গমেই পাইছে মই অকণমান দেৰি শুলোঁ এতিয়া মই ভাজি বনাম মায়ে ভাত বনাই থৈ গ'ল মোৰ বিচনাত হামলা কৰি দিছে বৰুৱাই এতিয়া মই শুব ট্ৰাই কৰিম ফেন এটা দিছে মাছ টিভি চাই আছে মই অকলে এনেকৈ ৰেকৰ্ডিং কৰি আছোঁ মইতো অকলে খানা দেখিব লাগে মই অকলে থাকিলে এতিয়া বাজিছে 1:09 মই এতিয়া শুব লওঁহে শুবলৈ ট্ৰাই কৰোঁ অ'কে গুড নাইট এতিয়া বাজিছে 10:30 আৰু মোৰ চেলেঞ্জ কমপ্লিট হৈ গ'ল চ' যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব টু মাই চেনেল থেংক ইউ ছ' মাছ